ৰাতিটো যে খোৱাই নহ'ল ছোৱালীজনীৰ লগত লাগি থাকোঁতে সময়বিলাক তেনেকেই পাৰ হৈ গুচি গ'ল। আৰু তেতিয়া মোৰ ঘড়ীত 1টা বাজিছিল। আৰু দেখিছেই ছোৱালীজনীক এনেকৈ ভিক্স খান্দিছোঁ। ভিক্স খান্দিব নালাগে বাৰু, তথাপিও অলপ উশাহটো ল'ব পাৰে নেকি খান্দি দিছোঁ। এনেকেই পাৰ কৰিলোঁ ৰাতিটো আৰু দেখাই আছোঁ আগলৈ ভিডিঅ'বিলাক। একদম জ্বৰ মাতো লোৱা। তুমি চাহ খাবা আহিমগৈ দেই। আপোনালোকেতো গম পায় মই এজন গাড়ী চালক, সেয়েহে বোলো অলপ আমাৰ নামদাং নগালী ৰাস্তাটো দেখাওঁ। আৰু নগালী নামটো কেলৈ হ'ল জানে? আগত এইটো ৰাস্তাইদি একদম মানে আমগুৰি হৈ পিনে একদম নাগালেণ্ড পাহাৰলৈকে কানেকশ্যন আছিলে। চ' সেইকাৰণে এইটো ৰাস্তাত অহা যোৱা কৰিছিলে নগালোক, আৰু সেইটো কাৰণে ইয়াক নাম থ'লে নগালী। আৰু যি কি নহওক, আহক অলপ আমাৰ নগালী ৰাস্তাটোৰ পৰিৱেশবিলাক চাওঁ। আৰু ইয়াতে মই গাড়ীখন বেক কৰি ঘূৰাই লৈছোঁ আৰু ঘৰলৈ বুলি যাত্ৰাটো আৰম্ভ কৰি দিম। আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ যোগেদি দেখাই যাওঁ। আৰু ভিডিঅ'বিলাক চাই যদি ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'বিলাক তোমালোকে পাবা, নহয় জানো? চ' সকলোৱে মৰম দিবা আশা থাকিল। আৰু বোলা আমি আগলৈ গৈ থাকোঁ। যোৱাৰ আগতে আৰু এটা কথা, আমাৰ গাঁওখন আমাৰ এখন গাঁও নহয় আৰু টাউনো নহয়, একদম মধ্যমীয়া। তাকে বোলো আপোনালোকৰ আগত একদম ধুনীয়াকৈ ভিডিঅ'টো বনাব পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো দেই, কিন্তু দেখাবলৈ মই চেষ্টা কৰিছোঁ। আৰু কোন ক'ৰ হয় কমেণ্টত জনাবাচোন। শিৱসাগৰ বুলি ক'লে দেখাবলগীয়া জেগা বহুতো আছে। চ' তাৰে অলপ মই আপোনালোকৰ মাজত দেখাইছোঁ। আৰু দেখাবলগীয়া বহুত আছে, দেখাম লাহে লাহে, আশা কৰোঁ মৰম কৰিব। হৈছে বেজগাঁৱৰ দলং। এইটো শিৱ মন্দিৰ। বেজগাঁও এখন স্কুল বেজগাঁও। বেজগাঁও তিনিআলি এইফালেদি আইলামুখ যায়। আৰু এইভাগ হৈছে বেজগাঁৱৰ নামঘৰ। নামঘৰ দুটা আছে। আহি পাই গ'লো তেল ডিপু। এইখনতো মই পঢ়িছিলোঁ দেই। আৰু যি কি নহওক আমাৰ ঘৰটো পাই গ'লো হৈ দেই, দেখাই আছোঁ। আমাৰ ঘৰৰ সন্মুখত একদম শাক পাচলি দোকান। আৰু
বগা জুপুৰি আৰু আছোঁ আৰু এনেকৈ। সেইটোৱে হ'ল নগালী ৰাস্তা। এইখিনি ONC মানুহে বনাইছে ৰাস্তাটো। তাকে বোলো অলপ আপোনালোকক দেখাওঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু দেই। আশা থাকিল। গাড়ী চলাওঁ হয়। জেগাডোখৰ মানে গাঁও নহয় আৰু টাউনো নহয়, একদম মধ্যমীয়া। ছোৱালীজনীৰ কাৰণে চিপছ এটা লৈ লৈছোঁ আৰু দিম গৈ বোলে। ধন খাবা জানো? খাবা জানো? খাব ছোৱালীজনী গা ভাল নাই অ'। এয়া আমাৰ নগালী পৰিৱেশ। আমি নগালীতে আছোঁ আৰু এয়া মানুহজনী এয়া বেয়া মুঠিছে। ইয়াতে ভাত চাত বনাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে আৰু সামৰিছোঁ। আৰু যদি ভাল লাগে একদম লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।